ভোগালী বিহু লগতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আপোনালোকক। আজি এটা নতুন ভিডিঅ' বনাবলৈ গৈ আছোঁ। শ্ৰী শ্ৰী মহাপ্ৰভু বাৰগোপাল থানৰ আজি প্ৰভাত ফেৰী। আমি সেই প্ৰভাত ফেৰীলৈ গৈ আছোঁ। ঠাণ্ডা প্ৰবল শীত, হিম চাৰিওফালে হিমে হিম। এইখন মোৰ ভুটভুটি বাইক। এই বাইকখনত লৈ ওলাইছোঁ বলক। আমি এতিয়া জাহালৈ ৰাওনাম। চাই থাকক। আইয়া মস্ত ঠাণ্ডা। ফেৰ ফেৰে কিছু গাল চাই লগা পাৰে, ফেৰ ফেৰে কিছু বৰ্তাহতে থাকিব পৰা নাই। মস্ত ঠাণ্ডা পৰছি কুঁৱলী। আইও কি ঠাণ্ডা, মস্ত ঠাণ্ডা পৰছি গোটাই। ফেৰ ফেৰে কিছু গাল। মোবাইলটো কলপাতত খুন্দা খাই পৰি গৈছিল। মোৰ কলিজাখান হাপে গৈছিল। মই ভাবিলোঁ গেল মোৰ মোবাইলটো। আইও কিবাকে বাচিছি দিয়ক। জহানে পাইছিলোঁ। কলপাতত খুন্দা খাই মাৰি দিছি, যাইহে পাকাত পৰি গৈছি। তথাপিতো আকৌ নহয় লিখছি মোবাইলটো। কি ঠাণ্ডা ঐ। ফাইনেলি আমি বাৰগোপাল থান আহি পালোঁ। আহি আমি ইয়াত ৰখিম আৰু ইয়াত দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। চাই থাকক। মনোজ বড়ো ব্লগ, মনোজ বড়ো ব্লগ। মোৰ এইটো অনুৰাগী, তেওঁ আহি মোক সুধি আছে মোৰ চেনেলটোৰ নাম। তেওঁ মোক সুধিছে, ধন্যবাদ বাবু দা। মই আহি বাৰগোপাল থান পালোঁ। বাৰগোপাল থানত আহি এতিয়া মই প্ৰৱেশ কৰিম আৰু ইয়াৰ ভিতৰৰ দৃশ্যবোৰ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে চাই থাকক। শাৰী পাতি গৈ আছে বাদ্যযন্ত্ৰীসকল। মহাপ্ৰভু শ্ৰী বাৰগোপালৰ যাত্ৰা আৰম্ভ হ'ব এইখন ৰথেৰে। আৰু এই যাত্ৰা অলপ কিছু সময় পিছত আৰম্ভ হ'ব। মই আপোনালোকৰ যাত্ৰাটো দেখুৱাই আছোঁ, চাই থাকক। এই কণ বাবুহঁতে প্ৰভাত ফেৰী যাবলৈ ৰেডি হৈছে। গাড়ীৰ ওপৰত উঠি লৈছে। কিছু সময় পিছত তেওঁলোকে যাত্ৰা কৰিব। ইয়াত নতুনকৈ এখন পুখুৰী পাৰত শাকত তৈয়াৰ কৰিছে। ধুনীয়া শাকো, ভাল লগা চেলফি পইণ্ট এটা। সেই চেলফি পইণ্টটো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। এইটো এটা সুন্দৰ চেলফি পইণ্ট। মহাপ্ৰভু শ্ৰী বাৰগোপাল থানৰ এটা সৌন্দৰ্যময় চেলফি পইণ্ট। এইবাৰ ধুনীয়াকৈ সজাইছে এই চেলফি পইণ্টটো। বিৰাট ভাল লাগিছে, বৰ সুন্দৰ লাগিছে, ভাল লাগিছে। এইবাৰ ব্যতিক্ৰম কৰিছে এওঁলোকে। এটা সৌন্দৰ্যময় পৰিৱেশ। আৰু এটা মজা লগা চেলফি পইণ্ট। এখন পুৰণি দিনৰ বাজাজ স্কুটাৰ আৰু এখন হেলেঙি বুলি কয়, শেৱালি। আমাৰ নলবাৰীয়া ভাষাত এইটো জাল বুলি কয়। আশ্ৰা জাল। ইয়াত দেখিছেনে কেইখনমান মুখাৰাও আছে। আমাৰ ভাষাত মুখাৰা আৰু মাস্ক হয়। মাস্ক ৰং বিৰঙৰ মাস্ক আছে। দেখিছেনে, ভাল লাগিছে। ইয়াত আপোনালোকে আহক, চেলফি পইণ্টত ফটো উঠি ফেচবুকত আপলোড দিয়ক, লাইক লওক, কমেণ্ট লওক। এইখনে গাড়ী। ইয়াত আহক আৰু চেলফি তোলক, ভাল লাগিছে। জয়ন্ত মুৰলী সাংস্কৃতিক গোষ্ঠীটো সুন্দৰভাৱে পৰিচালনা কৰি আছে। এওঁৰ যিখিনি বাদ্যযন্ত্ৰ, মিউজিক, সঁচাকৈ মই বহুত আপ্লুত হওঁ। ওচৰত থাকিলে মই চাব যাওঁৱেই, বিৰাট ভাল লাগে। সঁচাকৈ লোক সংস্কৃতি বাদ্যবোৰ এওঁ জীয়াই ৰাখিছে, জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে, প্ৰয়াস কৰিছে। জয়ন্তক বহুত ধন্যবাদ জনাইছোঁ মই। আজি আমাৰ অনুষ্ঠান আছে। বাপু আহিছে। তাই বাপু ফুচকা লৈ আহিছে, পানী পুৰি লৈ আহিছে। আহিব আৰু আহি তাতে খাব। গোপালৰ ভাৱত তেওঁলোকে ইয়াত বহি আছে। সাজ পুখুৰী। চাওক, মৰম লগা দেৱসখী তেওঁলোকে গোপালৰ ভাৱ লৈছে। কি ঠাণ্ডা লাগছি হা? আজি ঠাণ্ডা লাগে না? তোমাৰ লাগছে না ঠাণ্ডা? মজা। আগত টচ আছে ক কি জুমকজুমাককে আছে। ঠাণ্ডা লাগছি নাকি? এয়া বাৰগোপালৰ প্ৰসাদ ভোগ বনাই আছে। এইটো মহাপ্ৰভু শ্ৰী বাৰগোপালৰ মহাকুণ্ড। এই কুণ্ড দেখিছে না? এয়া মহাপ্ৰভু শ্ৰী বাৰগোপাল থানৰ ভোগৰ চব্জি কাটি আছে এওঁলোকে ইয়াতে। এইবাৰ ভোগ কেইথালি হৈছে? 25 থালিমান হৈছে। 25 থালি। ইমান
1,80,000 মানে ভক্তৰ সমাগম হোৱাৰ আশা এটা আছে আৰু এয়া মহাপ্ৰভু শ্ৰী বাৰগোপাল থানৰ ভোগ অলৰেডি মানে ইতিমধ্যে প্ৰায় হৈছেই এয়া পুৰা এইটো মেইন কাজিকৰ সেইটো আমাৰ মিলনো আছে কাজিকৰ কোনদিনৰ পৰা হ'লা তুমি নতুনকৈ গৰম লাগছি না ঠাণ্ডা লাগছি ঠাণ্ডা ক'ত লাগিব ইমান জুইত আছোঁ মহামৃত এই বগা ভোগ এয়া দুখালি তৈয়াৰ হৈছে সুধো নাই নিজৰ গাঁৱৰ ব্লক দিয়া গোপালসকল গাড়ীৰ ওপৰত উঠি লৈছে এনেকৈ এই চাওক এখন গাড়ীৰ ওপৰত উঠি লৈছে গোপালসকল শিশু দেৱ গোপাল এওঁলোক গাড়ীৰ ওপৰত উঠি লৈছে এওঁলোকক এতিয়া লৈ যোৱা হ'ব প্ৰভাত ফেৰীলৈ প্ৰভাত ফেৰী আৰম্ভ হ'ব আৰম্ভ হোৱাৰ আচ্ছা আজি মেকআপ কৰিছ ন অলপ অলপ প্ৰভাত ফেৰী যাত্ৰা আৰম্ভ হৈ গৈছে মহাপ্ৰভু শ্ৰী বাৰগোপাল থানৰ হ'ব ভোগালী বিহুৰ শুভেচ্ছা ৰাখিল নিশ্চয় তোমালৈও থাকিল শুভেচ্ছা বহুত বহুত ধন্যবাদ গাড়ীৰ ওপৰত এনেকৈ উঠি লৈছোঁ দেখছি না কি মজা লাগছি আমি প্ৰভাত ফেৰী কৰি আহি মন্দিৰৰ বাকৰিত সোমালোঁ
বাকৰিত সোমালোঁ অলপ ভোগ খাবলৈ যাম আমি বহুত ভোক লাগিছে গোটেই আপোনাৰ চৰিয়াত জাহা আপোনাৰ কলিতাৰ পৰা গোটেই ঘূৰিছোঁ ঘূৰি এতিয়া ভোক লাগিছে এতিয়া আমি কিবা খাম ভোগ খাম ধন্য বিশিষ্ট কৌতুক অভিনেতা মাননীয় মোৰ শ্ৰদ্ধাৰ হিন্য ডেকা ডাঙৰীয়াদেৱ আহি আমাৰ সভাত আহি উপস্থিত হৈছে তেখেতক মই এই চেগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ দাদা কেনে খবৰ আগতে খাইছে আগতে আমি গোটেই এৰিয়াটো ঘূৰিলোঁ ভোক লাগি থাকিলে খাব সময় নাই হল নাকি তোমাকে বিচাৰি আছো মই খবৰ এ আমাৰ প্ৰভৱ